যিজন মানুহে বেছি বেছি হাঁহে আৰু কয় মই বহুত সুখী, আচলতে সেইজন মানুহে অকলশৰে বহুত কান্দে। সেইজন মানুহক কেতিয়াও আঘাত নিদিবা যিয়ে তোমাক সঁচা ভাল পায়, নহলে এদিনাখন এনে আহিব সঁচা ভাল পোৱা বিচাৰি থাকিবা কিন্তু বিচাৰি নাপাবা। যিজন মানুহক আমি ভবাতকৈ বেছি বিশ্বাস কৰোঁ, ভাল পাওঁ, ইম্পৰ্টেণ্ট দিওঁ, আচলতে সেইজন মানুহে আমাক ভবাতকৈ বেছি আঘাত দিয়ে। যিজন মানুহে অনলাইনত থাকিও বিজি হোৱাৰ বাহানা কৰে, আচলতে সেইজন মানুহে তোমাৰ পৰা দূৰত যোৱাৰ বাহানা কৰি আছে। যদি কোনোবাই তোমাক ইম্পৰ্টেণ্ট নিদিয়ে তেনেহ'লে তেওঁক এভইড কৰিবলৈ শিকা। কাৰোবাৰ পৰা মৰম ভিক্ষা হিচাপে নহয়, অধিকাৰ হিচাপে ল'বা। পৃথিৱীৰ সকলোৱে তোমাক বুজিব নোৱাৰিব আৰু সকলোকে তুমি বুজাবও নোৱাৰিবা। চকুৰ পৰা পানী তেতিয়াহে ওলায় যেতিয়া বহুত বেছি আঘাত লাগে। যিজন মানুহে সম্পৰ্কৰ মূল্য বুজি নাপায়, সেইজন মানুহে সৰু কথাতে সম্পৰ্ক ভাঙি দিয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকক যদি মোৰ কবিতাটি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।